আৰু মই যিমানখিনি জানো এইখন ঘৰৰ মানুহে তোমাক কেতিয়াও পৰ বুলি ভবা নাই। এইখনো তোমাৰ নিজৰ ঘৰ দিয়াচোন। এতিয়া কি কৰিলে তোমাৰ সমস্যাটো সমাধান হ'ব সেইটো নাজানো, কিন্তু এনেকুৱা এটা কাম কৰিব লাগিব যিটো কৰিলে দুইটা সমস্যাই সমাধান হয়। কি কাম বৌ? এটা কাম কৰোঁ দিয়া, কালিলৈ তুমি আৰু মই বজাৰলৈ যাওঁ। তোমাৰ ঘৰৰ কাৰণে কিছু বজাৰো কৰিম আৰু তোমাৰ ঘৰলৈ বুলি অলপ পইচাও পঠিয়াম, হ'ব? আৰু পূজাত যদি তুমি ঘৰলৈ যোৱা তেতিয়াহ'লে দুদিনহে থাকিব পাৰিবা। তাতকৈ পূজাৰ পিছত দীঘলীয়াকৈ কেইদিনমান থকাকৈ যোৱা। আৰু এইখন ঘৰৰ সমস্যাৰ কথা যদি তোমাৰ মাক বুজাওঁ তেতিয়াহ'লে তেখেতে বুজিব, নহ'লে মোক ক'বা, মই বুজাম। আৰু প্ৰত্যেকবাৰ পূজা বুলিচোন তুমি ঘৰলৈ যোৱাই, এইবাৰ নালাগে দিয়াচোন, মোৰ লগতে থাকা, দুইজনীয়ে একেলগে মিলি পূজা চাম। হ'ব বৌ, আপুনি কৈছে যেতিয়া থাকিম। ঠিক আছে বাৰু, পূজাৰ পিছত তুমি যেতিয়া ঘৰলৈ যাবা তেতিয়ালে ময়ো তোমাৰ লগত তোমাৰ ঘৰলৈ যাম। আপুনি আমাৰ ঘৰলৈ? নাই, নালাগে বৌ। আমি অঁ, কি হ'লনো? মই গ'লেনো কি হ'ব? যাবৰ খুব ইচ্ছা আছে জানানে। আমি মানে বৰ দুখীয়া মানুহ। হে, এইবোৰ ক'লে বৰ দুখ পাম। আন্তৰিকতাৰে যাব খুজিছো, তোমাৰ মাক এবাৰ চাব খুজিছো। ইয়াত ধনী দুখীয়া ক'ৰ পৰা আহিল? হ'ব বৌ, ওলাব। আপুনি কৈছে যেতিয়া এইবাৰ কাতি বিহুতে দুয়োজনী আমাৰ ঘৰৰ পৰা আহিমগৈ। তেতিয়াহ'লে এতিয়া হাঁহি মাতি থাকা, তেতিয়াহে ঘৰখনত থাকি ভাল লাগে। আমি ইয়ালৈ নতুনকৈ আহিছোঁ, ভাবিছোঁ এবাৰ ওচৰ চুবুৰীয়াৰ লগত চিনাকি হৈ যাওঁ। মতা মানুহবোৰতো ঘৰত নাথাকেই, বিপদে আপদে ওচৰ চুবুৰীয়াক নালাগিব জানো, সেয়েহে চিনাকি হ'বলৈ আহিলোঁ। ভালে কৰিলে। অৱশ্যে আপোনাৰ হাজবেণ্ডৰ লগত চিনাকি হ'লোঁ। তুমি বুলি মাতিলে মই বেয়া নাপাওঁ। ঠিকে আছে দিয়া। তোমাৰ কথাবিলাক মোক হাজবেণ্ডে ক'লে, কথাবোৰ শুনি মোৰ খুবেই বেয়া লাগিল। অথনি যে কেনেকৈ আহি মই সুমনক লৈ গ'লোহি। বাৰু বাদ দিয়া, যোৱা কথা হৈ গ'ল। ময়ো এতিয়া কথা পাতিবলৈ লগ এটা বিচাৰি পালোঁ, নে কি কোৱা গুণগুণ? হয়। কথা এটা সুধোনে? কোৱা। কাইলৈ মহাষ্টমীৰ দিনা ঘৰখনৰ মংগলৰ কাৰণে গোসাঁনীৰ আগত শৰাই এখন দিম বুলি ভাবিছোঁ। মই কি কৰিব লাগে? আপোনাক সুধিছোঁ, আপুনি বা কি কয়? অশ্ৰু, আজিলৈকে যিমানখিনি কাম কৰিলা মোক সুধিয়ে কৰিছা নেকি? মোক সুধি কামবোৰ কৰা হ'লেতো ভালেই আছিল। ঘৰখনৰ অন্তত আজিৰ এইটো অৱস্থা নহয়। আপুনিনো সকলো কথাতে কিয় ৰুণজুণ গুণগুণৰ কথাটো টানি আনে? তোমাৰ যি মন যায় কৰা, মোৰ ক'বলগীয়া একো নাই। যোৱা বছৰলৈকে এইখিনি সময়ত আপুনিতো পূজাৰ বজাৰ কৰাতেই ব্যস্ত আছিল। ৰুণজুণ গুণগুণৰ আবদাৰবোৰ মাৰি আপুনি ততেই পোৱা নাছিল। এইকেইদিনতে আপুনি ৰুণজুণৰ ঘৰলৈ যাম বুলি ভাবিছে যেতিয়া এইবাৰো তাইৰ কাৰণে কিবা এটা লৈ যাব নেকি বাৰু? ঘৰখনৰ এনেকুৱা এটা পৰিস্থিতিত তুমি এইবোৰ কথা কেনেকৈ ভাবিব পাৰিছা?